কিবা গাহৰিৰ পালত তোৰে জন্মহে দিলো চলি কথাৰ আকৌ সৎগতি নালগিল চলি মোৰ ইদিনা ঠিকে কৈছি গাহৰিৰ দৰে চলি জন্ম দিলো হৈ কথাটো এতিয়া চলি কথাক মই কিবাকে এটা সৎগতি লুকাই দিব পাৰিলি মই ইয়াৰ যাব পাৰো তথাপিতো আহাৰ আকৌ সৎগতি নোলোৱাক লগি মোৰ আর যাবারও মন নাই দেচোন দে কি হয় চাওঁ আর তুই আহিলি বুজি পাং দে হ'ব দে বিতে মই বুজি পাওঁ হ'ব দে বাবা উঠেকে তই ইনকে কান্দলি মোৰ বুকটো হম কৰে বিতে মোক খান্দি মাৰে বুকটো বিতে তই নাকানবি বিতে তই নাকানবিচোন তোৰ কি প্ৰব্লেম হৈছে ক তই তই গুৱাহাটীত নাথকা হ'ব দে তই গাঁৱতে কাম কৰে বিতে তই গাঁৱতে কাম কৰ তই গুৱাহাটীত থাকবা নালগে আৰু গাঁৱত কাম কৰিলেও আজিকালি মানুহ চলবা পাৰি পাথৰ কাম কৰবা পাৰি হাজিৰা কৰবা পাৰি কেনেকে মানুহ চলবা পাৰি কচোন ক মই জানছো তই গুৱাহাটীত থাকি ভাল নাপা মইজাৰ মাটি খাও মানুহ ঘৰতে থাকবি কিন্তু কথাটো কি জানা বিতে তই মোৰ লগত যদি কাম কৰা তোৰ এবাৰ বিয়াও পাতিম আৰু তোক মই কামতো লুগাম তই টেনচন নলবি এতিয়া তই দুখ নকৰবি দে মোৰো বুকটো হমহমকে যায় দিনবিলাক কিংকে পাৰ হৈ গেলে কেনেকে দিনবিলাক পাৰ হৈ গেল সিদিনা দেখা চলি আছিলো মস্ত সিদিনা এই মৰেঙে মাৰি ঠিক মই ভাল পাই গাছৰ তলত কথা পাতি পাতি মই একদিন উলিয়াই আনিলো এটা দুটাকে মোৰ 5টা চলি হল মাই চাই মোৰ গোটেই কথা বাপুৱে হল ইটা এনেহেন হৈছি মই এৰবাও নৰো বেৰবাও নৰো পালবাও নৰো কি কৰা যায় চলি কথা ডাঙৰ হলেও কিবা কৰি কলা এতিয়াও এই ফুলমলীয়া চলি কথাক কামত লগাব লগা হৈছে কি কৰা যায় ভাবিয়ে পাত্তা নাপাওঁ মোক সেইকাৰণে ডেকা কালৰ গৰমত বিয়া পাতবা নালগে আৰু এতিয়া মোৰ চলিটোৰো সেই যৌৱন কাল কৰছি সিও আকৌ বুজি নাপোৱা হৈছি সি বিয়া পাতে আমিহে জানো বিয়া পাতাৰ পিছত কষ্ট কেনে সিটো সেইগিলা উপলব্ধি কৰবা জানাই নাই এইগিলা দেখি বুজিয়েতো তাকো কওঁ যে বিয়া চিয়া পাতবা নালগে অলপ জানা বুজা হলি টকা পইচা হলি পাতবি চলি নুবুজে পাতিম তাৰ বিয়াখন পাতিম কিন্তু কথা হল তাক মই আত্মনিৰ্ভৰশীল কৰি তুলিম যাতে সি নিজৰ ভৰি দুখনৰ ওপৰত নিজে থিয়া দিবা পাৰে সৌৰা কামতে লুগাম তাক গুৱাহাটীত থাকবা নৰা চলিতো সৰুৰ পৰা ককো বাহিৰত অলবা নেদাকে মৰম কৰছো টকা পইচা নহলিও যিয়ে নহওক বিয়া হব মই কইনা চাবা লাগিব ফোন কৰি আছো কথা বল মস্তি ফোনটো নালগে নেটৱৰ্ক নহয় জেগাত থাকে নহয় গাঁওখনত নেটৱৰ্ক নহয় এই মতাই আহোঁ বুলি কৈছি আহাই নাই এনে দিনটো বহি থাকিলো ফোনো নকৰিলা ফুটবল মস্তিটা নেটৱৰ্ক নহয় জেগাত ফোন চোন মতাই আহিছা ৰখি ৰখি বানাতে আহিয়ে মানে কথা আহিবা ৰখি ৰখি গুৱাহাটীত গৈছিলি কালি আহিছা নেকি কৈছিলা বিতে গুৱাহাটী বিদ্যালয়ত বোলে কাজিয়া লাগি গৈছে সেইদিনা কাম নকৰা গালি পাৰলা দিয়া বোলে কৈছি ৰাতি কি কাম কৰা তাতে কোম্পানীত থাকো কিমান মেম পইচাটো পইচা 6,000 পাম উঠে গাঁৱতে বেছি পাওঁ গাঁৱতে বিদ্যালয়ত কাম কৰিম বুলি তাৰ পৰা ওলাইলি ভালে কমা নামগিছিল ইতে বিয়াখনো পাতি দিম বুলি কৈছি ঘৰত আৰু কাম কৰা চলি বিয়া কইনা বল দিয়ে না নিদিয়ে খেতি হৈ তই ঘৰত কাম কৰিলে তোক কাহ হাপি দিব তই তাতে গাঁও ছেক্ৰেটাৰী ক্লাবৰ সভাপতি এই হবা পাৰা নহয় ঠিক কথা কৈছা তুমি মোৰ প্ৰকৃতৰ বন্ধু
তুই স্কুলত যাবি গোটেই মাই স্কুলত যা আৰু যেতিয়াক লগি ফ্ৰী দেই তেতিয়াক লগিহে তোহাক আমি পঢ়াব পাৰিম কাৰণ তোহাক কৈ কৈ মোৰ হাৰা ভাঙি গৈছি আৰু চৰকাৰী স্কুলত তাৰমানে এনে দিয়া নাই এডমিশ্যনৰ মোৰ পইচাও নাই আৰু দিপৰা ভাত চাত খাইহে আহিবি কিন্তু দিপৰা ঘৰত ভাতৰ ব্যৱস্থা নাই বুজি পাইছা না যা 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 ভাত খাই আহিবি কিন্তু